Hey guys, welcome back to my YouTube channel. So, আজি হৈছে 5 December and কালি হৈছে মোৰ birthday আৰু এটা 12টা বাজিবলে বেছি সময় নাই মোৰ roommate জনী আৰু মোৰ বা আছে সো তাহাতি মোক কাৰণে কিবা সাৰপ্ৰাইজ প্ল্যান কৰিছে মোক খালি কোৱা নাই তাহাতি অকল মোক মানে ড্ৰেছ আপ হৈ লব কৈছে সো মই ড্ৰেছ আপ হৈ এটা বহি আছো বাহিৰত সো তাতে কি কৰি আছে মই একো গম নাপাও সো চাই থাকিব আপোনালোকে আৰু এই টপটো মোৰ মায়ে দিছিলে বাৰ্থডেত পিন্ধিবলে মা আহি গল তো মোক বাৰ্থডেত পিন্ধিবলৈ দিছিলে সো এতিয়াই পিন্ধি ললো আৰু Hi guys এতিয়া অলপ পাছতে ঋতু বাৰ্থডে হয় আমি যিমানখিনি পাৰো আমাৰ ফালৰ পৰা ডেকোৰেশন কৰিলো কিন্তু আমাৰ এটা বহুত ডাঙৰ মিস্টেক হৈ গল আমি কটাৰিয়ে নানিলো তো আমি তে বিচাৰি ফুৰিছো মানে কি হেদি কটা কেকটো কাটিব পাৰিব তাই আমাৰ বহুত টেনচন হৈ গৈছে মানে আমি কি কৰিম এতিয়া সো কিচেনত বলক আমি দেখাই এইটো হৈছে তাই কেক কিন্তু কি কৰিব আমি অতি দুখিত যে তাই ভাগ কটাৰি কেকটো কাটিব কাৰণে কটাৰিয়ে নাই আমি বহুত টেনচন হৈ গৈছো কি কৰিম এতিয়া বিচাৰো বলক কিহেৰে কেক কাটিব পাৰি এয়া ডুপ্লিকেট পুৰা বিচাৰি আছে বেটি কাটি নিকি বাৰু এনেকি ধৰিলে কাটিব গম নাপায় আৰু তেতিয়া ন নাই আমি মানে এনেকে যে পাহৰিলো মানে এতিয়া আছে নে নাই যেহেতু ৰেন্টত থাকে তো সব কটাৰিটো নহয়গে ও ইয়েস আৰু এখন আছে ও এইখনে চলি যাব কাম পাই গলো আমাৰ টেনচন দূৰ হৈ গল মানে এইটো আছিলে বুলি হেটো কা বাৰ্থডে তাৰে বাৰ্থডে আছিল সকে আগৰ বাৰ থৈ দিয়া আছিল সকে থ্যাংক গড এতিয়া আমি এটো কটাৰিখন অকমান দেখাইছো আমাৰ মানে বাকি সাৰপ্ৰাইজটো কি আছে তাইকৰো আমি এটা ড্ৰেছ থৈছো পিন্ধিবলৈ কৈ থৈছো তো তাই কি কৰিছে আমি চাওগৈ এয়া আমাৰ বাৰ্থডে গালৰ কাৰণে বাট এটো কোনফালৰ পৰা ফটে মই গমে পোৱা নাই কেনে ফলৰ পৰা ওলাই দিছো আৰু যিমান পাৰো অলপ চলপ বেলুন ফুলাই দুজনী মানে কিমান বেলুন ফুলাম আৰু এটো কেক মই ভন্টিক গিফট দিছো গমে পাই গল কেনেকুৱা লাগিছে জনাব এটো ডেকোৰেশনটো দেখাই দিয়া এয়াই আমাৰ অলপ সৰু সুৰা ডেকোৰেশন আমি দুজনীয়ে যেহেতু আছো ৰুমত তাই হিটো ৰুমত বন্ধ কৰি থৈছো দুৱাৰ মাৰি পিনি কেনেকুৱা লাগিছে জনাব কাউন্টডাউন স্টার্ট এটা 57 হৈছে আৰু 3 মিনিট তো ওয়েট কৰক চাই থাকক ভিডিওটো তাই খুলি দিওঁগে ৰুমটোৰ পৰা ওলাই আনো তাইকো সাৰপ্ৰাইজ দিওঁ এয়া বাৰ্থডে গাৰ্ল দৰজাটো খুলি দিয়া হ্যাপি বার্থডে কেনেকুৱা লাগিলে আমাৰ সাৰপ্ৰাইজ বহুত ভাল লাগিছে কেকটো ভাল লাগিছে আমাৰ বাৰ্থডে গাৰ্ল Happy birthday to you.
Happy birthday to you. Happy birthday, dear Ritu. Happy birthday to you. May the good God bless you. May the good God bless you. Happy birthday, dear Ritu. Happy birthday to you. নিজে কেনেকুৱা নিজে খাই লৈছে আমি ইমান পাৰিছো ও মাই গড নিজে খাই ললে হ্যাপি বার্থডে সবতে লগাই দে দেখ এয়াই হৈছে মিশ্যামলি ভিউৱাৰ্ছকো তই ছাবস্ক্ৰাইবাৰ্ছ ধুনীয়া এটা কাটি পিনি খুৱাম এইটো মোৰ ছাবস্ক্ৰাইবাৰ্ছ খিনিলে আৰু মোৰ ভিউৱাৰ্ছ খিনিলে সো ফাইনেলি মোৰ বাৰ্থডে আহি গ'ল সো আজি মাহত আহিব আমি সবে পিকনিক টাইপ প্লেন কৰিছোঁ মাহত আহি পোৱা নাই পাবহি আৰু মই আৰু ইহঁতে সবে ডুপ্লিকা এজনী আৰু বা আহিছে মামা আহিছে তাৰপিছত ভণ্টি আহিছে সো মামাহঁতৰ লগতে আহিলোঁ এতিয়া মাহঁতৰ তাকে ৰখি আছোঁ আমি আহি পোৱাহি নাই আৰু আমাৰ পাৰ্টি ষ্টাৰ্ট বাৰ্থডে গিফ্ট পাই গ'লো ভণ্টিয়ে দিছে চাই যাই পিনে লুকাইছে এতিয়া লাজ কৰিছে থেংক ইউ বাবা হেপী বাৰ্থডে ৰিতু আমাৰ জমনি মা এজন মোৰ মামা হয় মাজু মামা মোৰ বাৰ্থডে কিবা কৈ দে হেপী বাৰ্থডে মামাৰ লগতে আহিলোঁ আমি ধুনীয়াকৈ চলাইহি আৰু এয়া হৈছে আমাৰ ডাঙৰ মামা মোৰ বাৰ্থডে কি ক'ব আপুনি হেপী বাৰ্থডে টু ৰিতু থেংক ইউ এয়া পাপা হয় মোৰ বাৰ্থডে কিবা কৈ দিয়া হেপী বাৰ্থডে মাই হাৰ্ট এয়া মোৰ মামাই হয় হাই মোৰ বাৰ্থডে কিবা কৈ দিয়া আজি হেপী বাৰ্থডে কাম কৰাত লাগি গৈছে একেবাৰে বাৰ্থডে বুলি মামাৰ ছোৱালী ডাঙৰ মামাৰ ছোৱালী কিবা কবিনে মোৰ বাৰ্থডে থেংক ইউ আৰু এজনী হৈছে মোৰ ভণ্টি এই একদম লাজ কৰি নোলায়ে দেখিছে ন কি কৰি আছে চব মোৰ বাৰ্থডে বুলি ওলা কিবা এটা কৈ দে আৰু লটছ অফ বেড লাক টু ইউ দেখিছে কেনেকুৱা দেখিছে এয়াহে আহিছোঁ ফটো সেশন চলিছে ফটোগ্ৰাফাৰ এয়া আমাৰ খানা ৰেডি হৈ গ'ল এয়া হৈছে গাহৰি এইখিনি হৈছে ব্ৰইলাৰ এইটো চালাড এইটো নেমু আৰু পোলাও আৰু ব্ৰইলাৰ মায়ে বনাই আনিছে আৰু এই গাহৰিটো ডুপ্লিকাই বনাইছে চ' আমি খাই এয়া চব বাল্টিং চাল্টিং লৈ চব এইটো ল'বই পৰা নাই হিলি গৈছে গোটেইটো আৰু সেইকেইজনী আমাৰ মাক চক অঁ বাল্টিং চাল্টিং উঠাই একদম চবে পিকনিক খাই আছে এয়া বাই 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 বগীবিল ইটো বাৰ্থডে গন আৰু আধা আছে সেইটো তই মোক কিবা কিবি কৈ দিবি আৰু কি কৰিম মই তোক ফুটনি বনাব পাৰিম আৰু
সো ফাইনেলি ৰুম আহিলোঁ এণ্ড থেংক ইউ ছ' মাছ যোনে যোনে মোক বাৰ্থডে উইচ কৰিলে এণ্ড আজিৰ দিনটো সঁচাকৈ বহুত মেমৰেবল থাকিব মোৰ কাৰণে বিকজ আজি ফেমিলিৰ লগত বহুত টাইম স্পেণ্ড কৰিব পাৰিলোঁ এটা সৰু মিনি পিকনিক কৰি পিনি সো সদায়তো ফ্ৰেণ্ডছৰ লগত যোৱা হয় কিন্তু এনেকৈ যদি আমি টাইম স্পেণ্ড কৰোঁ আমাৰ ফেমিলিৰ লগত তেতিয়া বহুতেই ভাল লাগে সো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই